মসজিদে কুবা যিটো কোৱা হৈছে মসজিদে কুবা ইছলামৰ প্ৰথম মছজিদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাৰ পৰা মদিনালৈ যেতিয়া হিজৰত কৰিছিল তেতিয়া আহিয়ে এই মছজিদটো নিৰ্মাণ কৰিছিলে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হৈছেনে যে যদি ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাৰ পৰা মদিনালৈ হিজৰত কৰাৰ পিছত মছজিদ বনাইছিলে তেতিয়াহ'লে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হৈছে শেষ নবী। ইয়াৰ আগৰ 1,24,000 মানুহ গুচি গৈছে, নবীসকল গুচি গৈছে। তেওঁলোকে ক'ত নমাজ পঢ়িছিলে? তেওঁলোকৰ উম্মতসকলে ক'ত নমাজ পঢ়িছিলে? শুনি আছেনে আপোনালোকে? যদি প্ৰথম মছজিদ হয় মছজিদে কুবা তেনেহ'লে ইয়াৰ আগৰ নবীসকলৰ উম্মতসকলে বা নবীসকলে ক'ত নমাজ পঢ়িছিলে? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজত গৈছিলে, জানে নহয় আপোনালোকে? ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজত গৈছিলে, আমাৰ কাৰণে উপহাৰ লৈ আনিছিলে, সেয়া হৈছে নামাজ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবুৱত পাইছিলে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 40 বছৰ বয়সত। 40 বছৰ বয়সত নবুৱত পাইছিলে। নবুৱতৰ 12 বছৰ পিছত ৰাসূলুল্লাহ মেৰাজলৈ গৈছিলে আৰু মেৰাজৰ পৰা আহিয়ে তেখেতে হিজৰত কৰিছিল মক্কাৰ পৰা মদিনালৈ। আমাৰ কাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজ আনিছিল আৰু তেতিয়াৰ পৰাই নামাজ উম্মতৰ কাৰণে ফৰজ হ'ল। ইয়াৰ আগলৈকে নামাজ কোনো নবীৰ উম্মতৰ কাৰণে ফৰজ নাছিলে। আমাৰ কাৰণে ফৰজ তেতিয়াৰ পৰা হ'ল যেতিয়াৰ পৰা ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবুৱতত গৈছিল আৰু আমাৰ কাৰণে নামাজ আনিছিলে, তেতিয়াৰ পৰাই আমাৰ নামাজ হ'ল। আৰু যেতিয়াৰ পৰাই নামাজ আমাৰ কাৰণে ফৰজ হ'ল, আমাক নামাজ পঢ়াৰ কাৰণে মছজিদৰ প্ৰয়োজন হ'ল আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰথম আহিয়ে ইয়াতে মছজিদ নিৰ্মাণ কৰিছিলে। আমি যিটো মছজিদত নামাজ দুই ৰাকাত আদায় কৰিলোঁ সেইটোৱে হৈছে মছজিদে কুবা। মদিনাবাসীয়ে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিলে, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাবাসী কিমান সুখী, তেওঁলোকে তাতে মক্কাত হজ কৰিব, উমৰা কৰিব, তেওঁলোকে তৱাফ কৰিব, তেওঁলোকে চব আদায় কৰি থাকিব, কিন্তু আমিতো এইখিনি নাপাম। তেতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে যে তোমালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, ঘৰৰ পৰা তোমালোকে যদি অজু কৰি ইয়ালৈকে মছজিদত আহি নামাজ পঢ়া তেতিয়াহ'লে প্ৰথম 2 ৰাকাত নামাজতে তোমালোকে এটা উমৰাহৰ সওৱাব পাবা।